এজন ঋষি আছিল, বহুত সহজ সৰল নিৰভিমানী আৰু অত্যন্ত জ্ঞানী। দূৰ দূৰণিৰ পৰা বহুতো লোক আহিছিল তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ। এজন ৰাজকুমাৰেও তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ বুলি আহিল। ৰাজকুমাৰজনে বহুত ধ্যান দি তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিলে। এদিন ৰাজকুমাৰজনক ঋষিজনে ক'লে, যোৱা বক্স, এতিয়া তোমাৰ শিক্ষা পূৰণ হ'ল। এতিয়াৰ পৰা এই শিক্ষা প্ৰয়োগ কৰি তুমি নিজৰ আৰু লগতে আনৰো জীৱনটো সুন্দৰকৈ সজোৱা। ৰাজকুমাৰজনে যেতিয়া ঋষিজনক গুৰু দক্ষিণা দিব বিচাৰিছিল তেতিয়া গুৰুজনে ক'লে, যদি তুমি গুৰু দক্ষিণা মোক দিবই বিচাৰিছা, এনেকুৱা এটা বস্তু আনা যিটো নেকি সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। সেই কথাত ৰাজকুমাৰজনে মনতে ভাবিলে, যদি গুৰুজনে খুজিলে হয় তেওঁক ৰাজকুমাৰজনে যি হ'লেও দিব পাৰিলে হয়। এইটো আকৌ গুৰুজনে কি খুজিলে? এইটোতো একেবাৰে সহজ বস্তু গুৰু দক্ষিণা দিবলৈ। ওচৰে পাজৰে বহুতো কিবা কিবি ব্যৰ্থ হৈ আছে, তাৰে ভিতৰত মই গুৰুজনক যি হ'লেও দিব পাৰোঁ। সেইটো ভাবি তেওঁ যেনেদৰে মাটি অলপ উঠাবলৈ হাতখন আগবঢ়াইছিলহে মাটিয়ে মাত লগালে, ৰবা মনুষ্য, কি কৰিছা? তুমি মোক ব্যৰ্থ বুলি ভাবিছা কেনেকৈ? তোমাৰ খোৱা বোৱাৰ পৰা লৈ বহুতো মূল্যৱান ধাতু আৰু তেনেকুৱা অসংখ্য সামগ্ৰী, এই বিভিন্ন ৰং ৰূপ ৰস গোন্ধ, এই সকলোবোৰ জানো মোৰ পৰাই উৎপন্ন নহয়? মাটিৰ কথা শুনি ৰাজকুমাৰজনে চিন্তাত পৰি গ'ল আৰু তেওঁ অলপ আগবাঢ়ি গ'ল আৰু তেওঁ দেখিলে যে অলপ আগত বহুত জাবৰ জোথৰ পৰি আছিল। তেতিয়া ৰাজকুমাৰজনে ভাবিলে যে এইখিনিৰ সমান ব্যৰ্থটো আৰু একো হ'বই নোৱাৰে। আৰু এই বুলি ভাবি ৰাজকুমাৰজনে যেনেকৈ সেইখিনি উঠাবলৈ লৈছিল ঠিক সেই সময়ছোৱাতে জাবৰখিনিৰ পৰা শব্দ ওলালে, ৰবা মানৱ, তুমি মোক ব্যৰ্থ বুলি ভবা ভুলটো কেনেকৈ কৰিব পাৰা? তুমি জানো পাহৰি গ'লা, এই পৃথিৱীখনক পুষ্টি কৰা খাত মোৰ পৰাইতো আৰম্ভ হয়। তোমালোকৰ ফচলবোৰৰ প্ৰাণ আৰু খাদ্য মোৰ পৰাইতো প্ৰদান হয়। মই ব্যৰ্থ কেনেকৈ হ'ব পাৰোঁ? ৰাজকুমাৰজন মনতে ভাবিলে আৰু মনৰ ভিতৰতে হাঁহিবলৈ ধৰিলে। গুৰুৱে দিয়া শেষটো পাঠ এতিয়া ৰাজকুমাৰজনে ভালকৈ বুজি পাইছিল। অৰ্থহীন আৰু গুৰুত্বহীন সেইজনহে হয় যিয়ে নেকি বেলেগক অৰ্থহীন আৰু গুৰুত্বহীন বুলি ভাবে, আৰু সেইটো অহংকাৰৰ বাহিৰে বেলেগ কিবা হ'ব পাৰেনে? ৰাজকুমাৰজনে অতি শীঘ্ৰে ঋষিজনৰ ওচৰলৈ গৈ ক'লে, গুৰু, মই মোৰ অহংকাৰ আপোনাৰ চৰণত ৰাখিছোঁ। আপোনাৰ দ্বাৰা কোৱা জ্ঞানক প্ৰজাসকলৰ সেৱাত লগাব পাৰোঁ। গুৰুজনে বহুত সুখী হৈছিল আৰু সঁচাকৈ এই মূল্যৱান হৈ পৰিছিল। মনুষ্যৰ ভিতৰত আটাইতকৈ অৰ্থহীন হৈছে অহংকাৰ। অহংকাৰ যিমান বাঢ়ি যাব সিমানেই মনুষ্যৰ গুণবোৰ নষ্ট হৈ যাব। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো নতুনসকলে চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব।